হে প্ৰভু, সকলোৰে মাতে যায় না আছে কাৰণে সকলোকে ঈদৰ বাবে নতুন নতুন কাপোৰ কিনি দি আছে। মোৰ এই পৃথিৱীত মা দেউতা নাই কাৰণে মই এতিয়ালৈকে একোৱে পোৱা নাই। তুমি সহায় কৰা প্ৰভু, তুমি সহায় কৰা। অ দাদা, মোৰ এই পৃথিৱীত মোৰ মা দেউতা নাই, মোক কিবা অলপ সহায় কৰোঁ। সকলোৱে সেই ঈদত নতুন নতুন কাপোৰ কিনি আছে। এই যা মোৰে নাই, যা দাদা নকৰিবি, যা সহায় কৰক। যা যা মোৰ এই পৃথিৱীত মা দেউতা নাই, দাদা সহায় কৰক অলপ। আচ্ছা, মোৰ অলপ কঠীয়া ৰুব আছে, সেইখিনি ৰুই দি তোক ঈদৰ কাপোৰ কিনি পইচা দিম। হয় দাদা, দি দিম। হয় বল। ইয়াৰ পৰা কঠীয়াকেইটা উঠাই এই তাত লগাবি, লগাই শেষ কৰি মোৰ ঘৰত দেখা পাইছে ন? দেখা পাইছো। তাত যাবি, টকা দিব। মই উঠাই উঠাই তাত লগাবি। হা, ঠিক আছে দাদা। ঘৰত যাবি। হয়। হৈ গ'ল। এতিয়া যাম, মই যাই কিনে মালিকৰ পৰা পইচা ল'ম আৰু মই ঈদৰ নতুন নতুন কাপোৰ কিনিম, ভাল লাগিব। মালিকজন বহুত ভাল, ল'ৰাজন মোক বেলেগে একো নিদিয়ে, তথাপিও ল'ৰাজনক মাতি কঠিয়াব বুলিছে, এতিয়া টকা দিব, কাপোৰ কিনিব, কি ভাল লাগিব। দাদা, অ' দাদা, কঠীয়া ৰোৱা হ'ল। আপুনি যে পইচা দিব খুজিছিলে, কাপোৰ কিনি দিব খুজিছিলে। পইচা ক'ত পাম মই? পইচা মোৰ দেউতাই মোক 1 টকা নিদিয়ে, তোক ক'ৰ পৰা পইচা দিম? আপুনি অলপ আপুনি অলপ মোক ৰাস্তাতে লৈ আহিছিলে যে কঠীয়াবোৰ লগাই দি, মই 1 টকা এটা নাপাওঁ ঘৰৰ পৰা, তোক ক'ৰ পৰা দিম? যা নাই, পইচা নাই, যা। মোৰ মা দেউতা নাই, পইচা নাই, যা। দিয়ক দাদা। দাদা দাদা দিয়ক, পইচা নাই, যা। দাদা আপুনি নিজে কৈছে, দাদা আপুনি নিজে টকা দিম বুলি কৈছে। কাপোৰ চাপোৰ লৈছে নাই? নাই আৰু ল'ম এদিন দুদিনৰ ভিতৰত। তুমি লোৱা নাই? মই ল'ম। কেতিয়া ল'বা? কালি। কালি লোৱা। মই ল'ম এতিয়া 2 দিনমান আগত ল'ম আৰু আৰু বেছি দিন নাই আৰু 14 দিনমান আছে আৰু। 14 দিন নহয়, 10 দিন আছে। 10 দিন আছে নেকি? মই গমেই পোৱা নাই। ঠিক আছে, পাব লাগে। এতিয়া 2-3 দিনমান আগত যাই কিনে আমি লৈ যাম একেবাৰে। হা, কি গাৰ্লফ্ৰেণ্ডে ফোন কৰিছে নেকি? ৰচো চাগে মোৰ কপালে বেয়া, ইফালে মা দেউতা নাই, ইফালে চবে মাৰি মাৰি খেতি দিয়ে। এই কান্দি কান্দি আহি আছে, কান্দি কান্দি এই ভালা এটা আছে, এটা এটা মোৰ মা দেউতা নাই, আপোনালোকেতো জানে। ৰাতিপুৱা মই কৈ আছোঁ ঈদ আহিছে, সকলোৱে নতুন কাপোৰ কিনি আছে। এজনে মোক ক'লে যে আমাৰ ঘৰত আমাৰ অলপ কঠীয়া লগাই দি তোক টকা দিম আৰু নতুন কাপোৰ কিনি দিম। মই কঠীয়া যেতিয়া লগালোঁ এই ৰ'দত, এতিয়া মই পইচা খুজিছোঁ, মোক মাৰি কিনে ঘৰৰ পৰা খেদি দিছে। বাদ দে বিৰা, তই মোক এইখিনি ভৰিখিনি চাফা কৰি দে কিনে আপুনি দিবতো নকৰিবা তুমি। কাক কি কৰি আছা? নকৰিবাচোন।
চালা তই মনে মনে থাকি চাব কৰিব চাবকে তাক মই পইচা দিম কৰা কৰ তাৰপিছত গম পাবি দাদা দুখীয়া মানুহক তই কেনেকে কষ্ট কৰাই টকা আছা দিয়ক এতিয়া পইচাটো মোৰ তাত নাই না আপুনি দিম বুলি কৈছিলে আৰে তোক সেই এনেই ক'লো মই মোৰ তাতে পইচা নাই দিয়ক দাদা টকা নাই দাদা আৰে নাই দিয়ক দাদা আপুনি তই দিম বুলি কৈ তাকো এতিয়া কি কৰি আছে তই মনে মনে তাৰ লগত কথা শুনাই তই দুখীয়া মানুহক তই এনেকে কিয় কৰাবি দাদা আপুনি দিম বুলি কৈছে দিয়ক দাদা নাই, নাই, মোৰ বহুত দুখীয়া মানুহ মোৰতো একো নাই যা যা মই তোক লাইভতো ভাবা নাছিলো তই শুনচোন এটা দুখীয়া মানুহক কিয় মাৰলি এনেই মাৰিছো এনে মাৰিছ এনে তুই এজন মাৰিবি নেকি এই ধৰ ধৰ এনেই মাৰিছো চাই দি কিয় মাৰলি কিয় মাৰলি দুখীয়া মানুহক যদি সন্মান দিব নোৱাৰা না অহংকাৰ নকৰিবি বুজিছা আৰু তোৰ মনটো যে এনেকুৱা মই লাইফতো ভাবা নাছিলো আজি বাৰু তই মোক বন্ধু বন্ধু বুলি নামাতিবি যা এই মোক নামাৰিবি